গাইজ কি খবৰ সকলো চবেই ভালে আছা এতিয়া আমাৰ বৰ্তমান অসমত বিহু আহি আছে বিহু বুলি ক'লে মানে বহাগ বিহু বুলি ক'লে কি অসমীয়া মানে আৰু এনেকৈ আহি থাকে মানে বিহু বুলি ক'লে এনেই গাত আহিয়ে যায় আৰু নাচটো তো চবৰে ফূৰ্তি লাগে বিহু বুলি ক'লে বহাগ বিহু বুলি ক'লেতো আৰু মানে নকওঁৱেই আৰু বিহু তিনিটা বিহুৱে মেইন কিন্তু মোৰ মানে বেলেগৰ কিন্তু জানো মোৰ মানে চবতছে বেছি ভাল লাগে বহাগ বিহুটো মানে বহাগ বিহু বুলি ক'লে মানে ইমান ধুনীয়া মানে লাগে বিহু নাচে বিহু সাজ পিন্ধি পেলাই আমি চবেই নাচোঁ ফূৰ্তি কৰোঁ পূৰা মানে ঘৰে ঘৰে গৈ হুঁচৰি মাৰোঁ বহুত ভাল লাগে আৰু মই প্ৰতিবাৰে হুঁচৰি মাৰোঁ এইবাৰো মাৰিম হুঁচৰি মানে ভাল লাগে হুঁচৰি নামাৰিলে কিবা মনটো মানে একদম মানে বেয়া লাগি থাকে তো এই ভিডিঅ'টো এটা কাৰণে বনালোঁ মানে আজিকালি বিহুটো কি হৈছে বিজনেছ টাইপৰ হৈ গৈছে সেইটো কাৰণে মই বোলো ভিডিঅ'টো বনালোঁ মানে মনত কিছুমান কথা আহি আছিলে সেইটো কাৰণে ভিডিঅ' বোলো বনাই দি দিওঁ ইউটিউবত তো ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে আজিকালি বিহু মানে আপোনাৰ বিজনেছ টাইপত হৈ গৈছে মানে বিহু কি মানে পইচাৰ কাৰণে মানে ধৰক হুঁচৰি যোনখিনি টীম মানে বিহু মাৰিবলৈ যায় মানুহৰ ঘৰে ঘৰে আজিকালি চাব বাহিৰৰ টীম আহে আৰু অকল ধনী মানুহৰ ঘৰত মানে বিহু মাৰে দুখীয়া ঘৰত বিহু নামাৰে তো কি হয় মানে যদি পকা ঘৰ চাই যদি আমি বিহু মাৰোঁ বা ধনী মানুহৰ ঘৰ চাই যদি বিহু মাৰোঁ তাৰ কাষৰ যদি আমি দুখীয়া মানুহ ঘৰত যদি বিহু নামাৰোঁ সেই মানুহ ঘৰত মানে অন্তৰত কেনেকুৱা লাগিব মানে বেয়া লাগিব ন অভিয়াছলি বেয়া লাগিব যে আমি দুখীয়া হ'লেও কাৰণে আমাৰ ঘৰত বিহু নামাৰিলে যদি আমি ধনী হ'লোঁ হয় আমাৰ ঘৰতো আজি বিহু মাৰিলে হয় মানে মই চবৰে কথা কোৱা নাই কিছুমান ক্ষেত্ৰত মানে মই দেখিছোঁ তেনেকুৱা হৈছে মানে দূৰ দূৰণিৰ পৰা গাড়ী লৈ ভাড়া কৰি পেলাই বিহু মাৰিবলৈ আহে মানে ধনী মানুহ দেখিব এতিয়া তাত বিহু মাৰিব পইচা 2000 3000 ল'ব তাৰপিছত যাবগৈ যেতিয়ালৈকে 2000 3000 দিন তেতিয়ালৈকে পূৰা হুলস্থুল কৰি বিহু মাৰিব আৰু মানে সেইটো বিহু মানে এটা বিজনেছ বিহু টাইপৰ হৈছে বিহুটো আমাৰ কি আছিলে অসমীয়া মানে প্ৰতি ঘৰত মানে দুবৰি বন গছকি বিহু মাৰিবলৈ মানে এইটো মানে তেনেকুৱা আছিলে মানে দুখীয়া ধনী কোনো মানে নাছিলে চবৰে কাৰণে বিহু মানে সমান আছিলে কিন্তু বৰ্তমান সময়ত কি আমি দেখিবলৈ পাইছোঁ যে সেইটো মানে বাহিৰৰ পৰা গাড়ী ভাড়া কৰি আনিব আৰু বিহু মাৰিব এইটো মানে বহুত বেয়া ফালে গৈ আছে কাৰণ মানে বহাগ বিহু বুলি ক'লে মানে চব ৰৈ থাকে মানে বিহু বহাগ বিহু বুলি নহয় মানে চব বিহু বুলি ক'লে মানে দুখীয়াৰ পৰা ধনী মানুহলৈকে বা ধনীৰ পৰা দুখীয়ালৈকে প্ৰতিটোৱে মানে ৰৈ থাকে যে বিহু আহিছে একদম চবৰে মনত মানে আনন্দ হৈ থাকে পূৰা মানে বিহু বুলি ক'লে তেনেকুৱা হেৰিয়ত যদি আমি ওচৰৰে এঘৰ যদি ধনী মানুহত বিহু মাৰি যদি কাষৰ দুখীয়া ঘৰৰ মানুহত যদি আমি বিহু নামাৰোঁ তেতিয়া বহুত বেয়া দেখি আৰু মানে বহুত বেয়া দেখি মানে বেয়াটো দেখিয়েই তাৰপৰা সেই মানুহবোৰৰ মানে মনত মানে বহুত দুখ পাব মানে এইটো অনুভৱ হ'ব যে তেওঁলোকৰ আমি দুখীয়া হ'লোঁ কাৰণে আমাৰ ঘৰত আজি বিহু নামাৰিলে যদি আমিও ধনী হ'লোঁ হয় আমাৰ ঘৰতো আজি বিহু মাৰিলে হয় কিন্তু অভিয়াছলি প্লিজ মানে মই ৰিকুৱেষ্ট কৰিছোঁ যিমান মানে যোনে বিহু মাৰিবা চবেইতো বিহুৱে মাৰিবা ন অসমৰ চবেই বিহু মাৰিবা গোটেইখিনি যিমান মানুহ আছে চবেই বিহু মাৰিবা খালি প্ৰতি ঘৰে ঘৰে মাৰা লাগিলে তোমাক 1 টকা দিয়ক বা 10 টকা দিয়ক সেইটো কোনো মেটাৰ নকৰে ন বিহু এইটোৱে যে ফূৰ্তি কৰিব লাগে বিহুটো দুখীয়া ধনী সকলোৱে মিলি ফূৰ্তি কৰিব লাগে সকলোৰে পদূলিত সকলোৰে ঘৰৰ চোতালত দুবৰি বন গছকি বিহু মাৰিব লাগে মোৰ মতে দেই মই নাজানো মই উঠি অহা ল'ৰা মোৰ কথাখিনি ভুল হ'বও পাৰে বা শুদ্ধ হ'বও পাৰে মই নাজানো যদি আপোনালোকে কমেণ্ট কৰিব মোৰ ভুল হৈছে যদি বা মোৰ শুদ্ধ হৈছে যদি আপোনালোকে কমেণ্ট কৰিব গতিকে মোৰ ফালৰ পৰা মই এটা মানে ৰিকুৱেষ্ট কৰিছোঁ লাগিলে মই আপোনালোকক ভৰিত ধৰি হ'লেও মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মানে বিহুটো বিজনেছ টাইপত নকৰিব ওচৰৰে ধনী ঘৰত পকা ঘৰ দেখি পেলাই বিহু মাৰি কাষৰ দুখীয়া ঘৰত যাতে বিহু নমৰাকৈ নাথাকে বিহু প্ৰত্যেক ঘৰতে বিহু মাৰিব লাগিব বুলি নহয় আপোনালোকৰ কথা মানে আপোনালোকে মাৰিবলৈ চেষ্টা কৰিব কিয়নো ওচৰৰ ধনী ঘৰ মানুহত যদি বিহু মাৰি কাষৰ যদি দুখীয়া ঘৰ মানুহত বিহু নমৰা হয় তেতিয়া মানে সেই মানুহে বহুত মানে অশান্তি বুলি নকওঁ আৰু বহুত দুখ পাব মানে বহুত মনত দুখ পাব আৰু সেইবোৰ নকৰিব আচলতে নাপায় আৰু এনেকুৱা কৰি থাকিলে মানে আমাৰ বিহুটো মানে নাথাকিবগৈ মানে অসমৰ বিহুটো নাথাকিবগৈ তেতিয়া মানে অকল ধনী মানুহৰ কাৰণে বিহুটো হ'ব দুখীয়া মানুহৰ কাৰণে বিহুটো নহ'ব আৰু বিহুটো কাৰণে এবছৰ এবাৰ বিহু আহে 365 দিনত এবাৰেই বিহু আহে বহাগ বিহু আৰু সেই বহাগ বিহুটোৰ কাৰণে বহুত এবছৰৰ পৰা মানুহখিনি ৰৈ থাকে যে বিহুত ভালকৈ এসাঁজ খাম হুঁচৰি মাৰিব এনেকৈ তেনেকৈ বহুত প্লেনিঙত থাকে দুখীয়াৰ পৰা ধনী মানুহলৈকে আৰু ধনী মানুহে যিটো প্লেনিং কৰিব দুখীয়া মানুহৰ বিহুৰ কাৰণে মানে আনন্দিত হৈ মানে কিবা এটা প্লেনিংটো কৰিব ন তেনেকুৱা স্থলত যদি আপোনালোকে যদি ধনী ঘৰ মানুহত যদি বিহু মাৰে দুখীয়া ঘৰ মানুহত যদি বিহু নামাৰে তেতিয়া বহুত বেয়া লাগিব আৰু মানুহঘৰৰ আৰু তেনেকুৱা নকৰিব আৰু মই চবৰে কথা কোৱা নাই মই কিছুমান ক্ষেত্ৰত মই দেখিছোঁ মানে
গতিকে প্লিজ বিহুটো বিহু হিচাপে কৰিব দিয়ক, বিজনেছ নকৰিব। ক'ৰবাৰ পৰা গাড়ী ভাড়া কৰি আহি বিহু মাৰিম। আমি অৱশ্যে আমি গাঁৱতে মাৰিব পাৰোঁ। গাঁৱৰ মানে গোটেই গাঁওখনত দুখীয়াৰ পৰা ধনী গোটেইখন মাৰি পেলাই এনেকৈ ৰাজহুৱাকৈ ভোজ এটা খাব পাৰি। এনেকৈ মানে বিহুত মানে গোটেই মানে গাড়ী ভাড়া কৰি আহি কিনি পইচা সৰহকৈ ধনী মানুহৰ পৰা তুলি লৈ কিনি ভগাই কিনি সেইবোৰ নকৰিব। সেইবোৰ মানে নাপায়। সেইটো বিহুৰ মানে ৰুল নহয়, ৰুল ৰেগুলেশ্যন নহয় সেইটো বিহুৰ। আমি দেখা নাই সেইটো, কিন্তু বৰ্তমান সময়ত সেইটো দেখিবলৈ পোৱা গৈছে। মানে সেইটোৱে চলি আছে। মানে বিহু বুলি ক'লে অকল সেইটোৱে যে গাড়ী এখন ভাড়া কৰিব লাগে, একদম ধনী ধনী মানুহ যাব লাগে, দূৰ দূৰণিলৈ যাব লাগে, ধনী ধনী মানুহৰ ঘৰলৈ যাব লাগে। গতিকে প্লিজ গাইজ সেইবোৰ নকৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব মানে যাতে কওক চবেই, কাৰণ মানে এইটো হৈ আছে ন অসমত বৰ্তমান সময়ত এইটো হৈ আছে। গতিকে মই উঠি অহা ল'ৰা, মই ভুল হ'বও পাৰে মোৰ কথাখিনি, ভুল হ'লে প্লিজ মাফ কৰি দিব। নাজানো, আপোনালোকে ডাঙৰখিনিয়েতো মোতকৈ ভালকৈ জানিব। মোৰ মনত মানে কথাটো আহি আছিলে, মোৰ বেয়া লাগি আছিলে, মানে মই আগৰ পৰা দেখি আহিছোঁ, আৰু এইবাৰ যাতে সেইটো নহওক সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। গতিকে যদি ভুল হয় ক্ষমা কৰিব, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যদি ভুল হৈছে। যদি আপোনালোকে শুদ্ধ বুলি ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ গাইজ। লাভ ইউ অল গাইজ। আৰু বিহুত আমি চবেই ফূৰ্তি কৰিম, ধেমালি কৰিম, পূৰা নাচিম, বিহু নাচিম। বছ কিমানেই। ভিডিঅ'টো শ্বেয়াৰ কৰিব গাইজ।